শান্তি কমিটিৰ মানুহ কুমাৰীকাটাত হত্যা কৰা হৈছিল সেই সময়ত ইমানুৱেল মুছাহাৰী বিপিএফ দলৰ নেতা আছিল আজি আগন্তুক 30 অক্টোবৰত হ'বলগীয়া যেটো বাইপল আছে অসমৰ ইয়াৰ ভিতৰত দুটা সমষ্টিত ইউপিপিএলৰ কেণ্ডিডেট ইউপিপিএলৰ প্ৰাৰ্থী কিন্তু আমাৰ বিজেপি এজিপি জিএসপি একেলগে থিয় কৰা আমাৰ কেণ্ডিডেট সকলৰ নমিনেশ্যন হ'ব মছলপুৰত আমি আমাৰ কামুলপুৰ সমষ্টিৰ মনোনয়ন পত্ৰ দাখিল কৰিম আমাৰ প্ৰাৰ্থী জলেন দৈমাৰী ডাঙৰীয়াৰ কাৰণে আৰু তাত উপস্থিত থাকিব আমাৰ বিজেপিৰ ৰাজ্যিক প্ৰাক্তন সভাপতি আৰু বৰ্তমানৰ মন্ত্ৰী জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আৰু ইয়াৰ লগতে আমাৰ ইএম সকল উপস্থিত থাকিব পল্লৱ লোচন দাস ডাঙৰীয়া ইয়াত উপস্থিত থাকিব ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী আৰু আমাৰ সমষ্টিৰ ইনচাৰ্জ জয়ন্ত বসুমতাৰী MLA সিদ্ধি তেখেতে উপস্থিত থাকিব আৰু আমাৰ বহুখিনি দলীয় নেতা কৰ্মী ইয়াত উপস্থিত থাকিব কিন্তু কোভিড প্ৰটোকলটো মানি পেলাই আমি বহুত ডাঙৰ গেদাৰিং কৰিব দিয়া নাই কাৰণ ৰাইজে ইতিমধ্যে ৰেডি হৈ আছে ভোট দিবৰ কাৰণে ইয়াত আমি বহুত বেছি ৰিস্ক লোৱাটো ভাল নহয় কাৰণ যদিও কোভিডৰ কেছটো কমি গৈছে এতিয়া যি এজন দুজন কোভিড পেচেণ্ট আহি আছে সেইবিলাক খুব সিৰিয়াছ হৈ আছে তো সেইকাৰণে আমি যিমান পাৰোঁ সোশ্যাল ডিষ্টেন্সটো মেইনটেইন কৰিবলৈ কোভিড প্ৰটোকলটো মানি পেলাই আমি কৰিব বিচাৰিছোঁ আৰু গোসাইগাঁৱত আমাৰ কেণ্ডিডেট আছে জিৰণ বসুমতাৰী ডাঙৰীয়া তেখেতৰ মনোনয়ন পত্ৰ দাখিল কৰাত থাকিব আমাৰ অসমৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া অসম গণ পৰিষদৰ নেতা তাত উপস্থিত থাকিব ফণীভূষণ চৌধুৰী আৰু বিভিন্ন নেতা উপস্থিত থাকিব জিএসপিৰ নেতা উপস্থিত থাকিব আৰু ইউপিপিএলৰ তৰফৰ পৰা আমাৰ মন্ত্ৰী উদ্ধৱ গৰা ব্ৰহ্মৰ লগতে ৱৰ্কিং প্ৰেচিডেণ্ট ৰবীন্দ্ৰ নাৰ্জাৰী আৰু ইএম জিএম সকল আৰু তাৰ ইনচাৰ্জ লৰেন্স ইছলাৰী ডাঙৰীয়া MLA উপস্থিত থাকিব আৰু মছলপুৰতো কুমাৰ দীপক দাস প্ৰাক্তন MP ডাঙৰীয়া AGPৰ হৈ ৰিপ্ৰেজেণ্ট কৰিব আৰু তেখেতসকলৰ বিভিন্ন বিষয়ববীয়াসকল ইয়াত আহি পেলাই মনোনয়ন পত্ৰ দাখিল কৰাত তেখেতসকলে এটেণ্ড থাকিব মূলতঃ কথা হৈছে যে আজি অসমত যি এটা নতুন এটা ৰাজনীতি এটা কালচাৰ আৰম্ভ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মুখ্যমন্ত্ৰী হিচাপে ইটো আমি অসমৰ সকলো জাতি জনগোষ্ঠীয়ে অকল আমি NDA থকা দলখিনিয়ে নহয় NDA থকা ঘাটকখিনিয়ে নহয় যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মীয় লোকে সকলো এতিয়া আপ্লুত হৈছে কি চৰকাৰখনে নতুন এটা ৰাজনৈতিক সংস্কৃতি গঢ়ি তুলিছে আৰু সেই ৰাজনৈতিক সংস্কৃতিৰ দ্বাৰাহে অসমৰ পিছপৰা জনগণে অসমৰ পিছপৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ অস্তিত্ব ৰক্ষা কৰিব পৰাৰ লগতে নিজৰ পৰিচয় অস্তিত্বৰ লগতে ভাষা সংস্কৃতি জীয়াই ৰাখিব পাৰিব আৰু ইয়াৰ লগতে সকলোৰে সৰ্বাংগীন উন্নয়নটো সম্ভৱ হ'ব এই কথাবিলাক আজি সবে উপলব্ধি কৰিছে ৰাজনীতি কৰাটো আগৰ সময়ত মানুহবিলাকে মানে এটা পেছাৰ নিচিনা ধৰি লাইছিলে কিন্তু এতিয়া ৰাজনীতিটো যে সমাজ সেৱা ইয়াৰ প্ৰকৃত স্বৰূপটো এতিয়া তেখেতে দেখুৱাই দিছে যে প্ৰত্যেক সপ্তাহতে এটা কেবিনেট মিটিং হৈ আছে আমাৰ কেবিনেট সকলক লৈ পেলাই ডিপুত গৈছে কেবিনেট সকলক লৈ ধেমাজিত গৈছে কেবিনেট সকলক লৈ কোকৰাঝাৰলৈ যাব বিভিন্ন কাম কাজবিলাক ক্ষিপ্ৰতাৰে আগবাঢ়িছে আৰু বড়োলেণ্ডত ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতসকলৰ গাইডেন্সত এতিয়া বড়োলেণ্ডটো আমি সম্পূৰ্ণভাৱে অস্ত্ৰমুক্ত কৰিবলৈ গৈ আছোঁ আপোনালোকে দেখিবলৈ পাইছে কিছুমান চক্ৰই কেইদিনমান আগত NLFB জন্ম দিছিলে কিন্তু NLFB এতিয়া পুনৰ উভতি আহিলে ইয়াৰ পিছত আকৌ ULB জন্ম দিলে ULB পুনৰ ইয়াতে উভতি আনা হ'ল এতিয়া সবে এতিয়া শান্তিৰ প্ৰক্ৰিয়াত আগবাঢ়ি আছে আৰু আপোনালোকে দেখিছে অকল যে সশস্ত্ৰ সংগ্ৰামীয়ে নহয় আজি চোৰাং চিকাৰীসকলে চাৰেণ্ডাৰ কৰিছে বিভিন্ন আজি যিসকলে অসামাজিক কাৰ্যকলাপত লিপ্ত আছিলে তেখেতসকলে সকলো মূল সুঁতিলৈ উভতি আহিছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আলোচনা বিলোচনা চলি আছে যিবিলাক সংঘাতত মানুহবিলাকৰ জীৱন
যাব লগা হ'ল, সা সম্পত্তি লছ হ'ল, তেখেতসকলৰ সংস্থাপনৰ কাৰণে ইতিমধ্যে আমি কাম আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ লগতে যিখিনি গৰীব শ্ৰেণীৰ মানুহ আছে, যিসকল মহিলা পুৰুষ আজি কোনোবা চাহ দোকান, কোনোবা পিঠা দোকান, কোনোবা চব্জি দোকান কৰি খাই আছে, সেইসকলৰ কাৰণে আমি বহুত আঁচনি তৈয়াৰ কৰিছে। কাৰণৰ কাৰণে আমি উৎসৰ্গা কৰিবলৈ গৈ আছোঁ, তেখেতসকলক সেৱা কৰাত আমি নিয়োজিত কৰিবলৈ গৈ আছোঁ। আপোনালোকে দেখিছে এই ছেপ্টেম্বৰ মাহত আমাৰ EM সকলে, আমাৰ MLA সকলে, MCLA সকলে গাঁৱে গাঁৱে গৈ আমাৰ দুখীয়া পৰিয়ালত গৈ পেলাই খবৰ লৈছে, তেখেতসকলৰ সমস্যাবিলাক স্থায়ী সমাধান কৰাৰ কাৰণে পদক্ষেপ লৈছে। গতিকে আমি কৈছিলোঁ নিৰ্বাচনৰ আগত যে আমাক পৰিৱৰ্তন দৰকাৰ, আৰু এতিয়া পৰিৱৰ্তনটো আমাৰ শ্লোগান হৈ থকা নাই, পৰিৱৰ্তন ইতিমধ্যে কামত লাগিছে। সেইকাৰণে মই তামোলপুৰবাসী ৰাইজক আহ্বান কৰিছোঁ যে আপোনালোকে এইবেলি যে BJP, UPPL, GSP, AGP যি উমৈহতীয়া প্ৰাৰ্থী জলেন বসুমতাৰী ডাঙৰীয়াক সকলো ভোট দি পেলাই জয়যুক্ত কৰাব লাগে। আৰু তেখেতে এজন উঠি অহা যুৱক, তেখেতে এটা নিগা ভাৱমূৰ্তিৰ এজন যুৱক, শান্ত সুস্থ সকলো মানুহকে গ্ৰহণ কৰিব পৰা এজন যুৱক হয়। চ' তেখেতক যদি সকলো আমি আশীৰ্বাদ দিব পাৰোঁ, তেনেহ'লে তেখেতে জিকিটো যাবই, বিপুল ভোটত জিকি যাব আৰু ৰাইজক সেৱা কৰিবলৈ এটা সুযোগ পাব। আজি ভাৰতৰ সৰ্ববৃহৎ দল BJP দলে UPPLক সমৰ্থন কৰিছে বা UPPLৰ কেণ্ডিডেটৰ হৈ পেলাই আজি মনোনয়ন পত্ৰ দাখিল দিয়াৰ পিছত ইমানুৱেলৰ জাগাটো ক'ত? ঠিক আছে, তেখেতে আকৌ কৈছে যে মানে বিগত আপুনি 8 মাহ হ'ল আপোনাৰ। মই এটাই প্ৰশ্ন কৰিম, যেতিয়া হাগ্ৰামাৰ দলে বিভিন্ন হত্যা, হিংসা, ভায়োলেন্সত লিপ্ত হৈ আছিলে, তেতিয়া ইমানুৱেল মুছাহাৰী জেনেৰেল ছেক্ৰেটাৰী হৈ আছিলে। শান্তি কমিটিৰ মানুহ কুমাৰীকাটাত হত্যা কৰা হৈছিলে, সেই সময়ত ইমানুৱেল মুছাহাৰী BPF দলৰ নেতা আছিলে। আজি জবাব দিয়ক, কিয় তেখেতসকলৰ সময়ত 2007, 8, 9, 10ত 150জন মানুহ হত্যা কৰা হৈছিলে? ইয়াৰ জবাব দিয়ক। পৃথিৱীত বহুত ব্যতিক্ৰম ধৰ্মী মানুহ থাকে, তো ইয়াৰ ভিতৰত তেখেতসকলো এজন ব্যতিক্ৰম ধৰ্মী মানুহ হয়। তেখেতসকলক সান্তনা কৰাটো ইমান সহজ নহয়। আগতে EM হ'ল, ইয়াৰ পিছত বহুতবাৰ MLA হ'ল, আৰু এতিয়াও তেখেতে ধৰি আছে কি তেখেতক প্ৰাৰ্থী দিব লাগে। কিন্তু দলৰ কিছুমান নীতি নিয়ম আছে। BJPটো এটা ভাৰতীয় এটা দল হয়, বিশ্বৰ এটা সৰ্ববৃহৎ এটা ৰাজনৈতিক দল হয়, এটা নীতি আদৰ্শৰ মাজেৰে চলে। গতিকে আজি সেই নীতি আদৰ্শৰ আধাৰতে যিহেতু যোৱাবাৰ UPPLৰ প্ৰাৰ্থী আমি BJP আৰু UPPL একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ, AGPও আছিলে, GSPও আছিলে, আৰু এই চিটটো আমাৰ প্ৰয়াত লেহৰাম বড়ো ডাঙৰীয়াই নিৰ্বাচিত হৈছিলে। আৰু এই চিটটো যিহেতু নিৰ্বাচিত হৈছিলে, আজি BJP দলে আমাৰ নেতৃবৃন্দই সেইটো নৈতিকতা এটা ৰাখি পেলাই তেখেতসকলে এইটো UPPLকে এই চিটটো দিয়া হৈছে। আৰু আমি UPPLও নিজৰ চিট বুলি নহয়, আমি সমূহীয়া চিট, সকলো উমৈহতীয়া এটা চিট বুলি পেলাই আমি ধৰি লৈছোঁ। গতিকে এইখিনি সময়ত মই এইটোকে আশা কৰিছিলোঁ যে আমাৰ ইমানুৱেল মুছাহাৰীৰ নিচিনা এজন শিক্ষিত এজন ব্যক্তি, এজন চিন্তাশীল এজন ব্যক্তিয়ে সেইটো সন্মান কৰিব লাগিছিলে। কাৰণ MLA মন্ত্ৰী হ'বলৈ আপোনাৰ সদায় সময় আছে। সমাজখন আমি এটা মৰম, স্নেহ, বিশ্বাসৰ এনাজৰীৰে আমি বান্ধিব লাগিব, আৰু ৰাজনীতিত সদায় আদৰ্শ ৰাখিব লাগিব। আপুনি আদৰ্শবিহীন ৰাজনীতি কৰিলে সেই আদৰ্শবিহীন ৰাজনীতিয়ে অকল আপোনাক আৰু আপোনাৰ দলকে ধ্বংস নকৰে, এই সমাজখনকো বহুত কি প্ৰদূষিত কৰি পেলায়। আৰু সেইকাৰণে আমি বিচাৰিছোঁ যে আমি এটা আদৰ্শগত ৰাজনীতি কৰিব লাগে। ইমানুৱেল মুছাহাৰী দীৰ্ঘদিন ময়ো লগ পাই আহিছোঁ, তেখেতক মই সন্মান কৰোঁ। আজিও মই তেখেতক সন্মান কৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ, আৰু তেখেতৰ ৰাজনৈতিক জীৱন সফল হওক এইটো কামনা কৰিছোঁ। কিন্তু আমি যিহেতু আজি নমিনেশ্যন দিম, অহাকালিৰ পৰা ফিল্ডত আমি নামিম। গতিকে আমাৰ ফিল্ডত, আমাৰ কেম্পিঙত, আমাৰ কাম কাজত যাতে ইমানুৱেল মুছাহাৰী কোনো কাৰণত বাধা নহয়, ইয়াৰ কাৰণে মই তেখেতক আহ্বান কৰিছোঁ।